নমস্কাৰ। আজি আমাৰ ঘৰলৈ বিশিষ্ট আলহী অতিথি আহিছে। তো আপোনালোকে দেখিছে ভিডিঅ'টোত কোন আহিছে। ৰাস্তা দি হাতীটো লৈ গৈ আছিলে। শুনা মতে মাউতকেইজনে কোৱা মতে হাতীটো কাজিৰঙাৰ পৰা আহি আছে। তো আমাৰ এইফালে ৰাস্তাইদি আমাৰ ঘৰফালে টোপকে সোমাই আহিলে বোলে। তাৰপৰা এতিয়া ৰাতি ইয়াতে থকাৰ ব্যৱস্থা কৰিব বুলি কৈছে। আমি চবেই ইমানেই ফূৰ্তি পাইছোঁ নহয়, ওচৰত ধেৰ মানুহ আহিছে হাতী চাবলৈ। তো প্ৰথমতে আমি পিককে ভয় খাই গৈছিলোঁ জানে নাই, ঘৰৰ ভিতৰলৈকে সোমাই যাবলগীয়া হৈছিলে। ইমান ভয় লাগিছিলে তাৰমানে, ইমান আমি ভয় থকা নহয় নাই, তাত বহা নাই তাৰমানে। তাৰপৰা এতিয়া কলগছবোৰ খাইছে আমাৰ বাৰী, নিজে উলিয়াই মেলি খাওক বাৰু, আৰু কিবা কিবি ৰাতি যতন দিয়া হ'ব বাৰু খাবলৈ মেলিবলৈ। তো আমি চব বহুত ফূৰ্তিত আছোঁ। তো আন্ধাৰ হৈ আহিছে, তো আপোনালোকক পাছত পাৰিলে দেখাম বাৰু। বাই বাই।